নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? আশা কৰোঁ খুব ভালে আছে। জয় জয়তে আমাৰ জেএনএম প্ৰডাকশ্যন এই চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা বিশেষ দিন, সকলো ভোজপুৰী সম্প্ৰদায়ৰ সকলোকে মোৰ ফালৰ পৰা ছট পূজাৰ বিশেষ শুভকামনা জনাইছোঁ। আৰু আপোনালোকক দেখুৱাম আজি আমাৰ মাজবাটৰ টাউনৰ ছট পূজা কেনেকুৱা হয়। আহকচোন চাওঁ। মই ঘৰৰ পৰা ওলাইছিলোঁ প্ৰায় 3:30 বজাত, আৰু তেতিয়া আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তা দি এনেদৰে লোকসমূহ গৈ আছে নদীৰ ঘাটলৈ বুলি। ময়ো তেওঁলোকৰ লগে লগে যাবলৈ আৰম্ভ কৰিলোঁ নদীৰ ঘাটলৈ। এতিয়া আপোনালোকক দেখুৱাম দৃশ্যৰাজি, নদীৰ ঘাটত কি হয় নহয়, চাই থাকিব। নদীৰ ঘাটলৈ আগবাঢ়োঁতেই এনেদৰে এখন ফলক দেখা পাইছিলোঁ। তাত কি লিখা আছে চাওকচোন। কৰোনাৰ বিধি মানি চলিবলৈ মাস্ক পৰিধান কৰাৰ কাৰণে তেওঁলোকে ফলক লগাই থৈছে। ঘাটৰ নিচেই কাষতে এজোপা ডাঙৰ বটগছ আছে, আৰু সেই বটগছজোপাতে মই এজন সন্যাসীক লগ পাইছিলোঁ। তেওঁক মই আগৰ পৰাই চিনি পাওঁ, গতিকে তেওঁৰ লগতো দেখা শুনা হ'ল। আৰু তাৰ কাষতেই দোকান আছে, ওচৰে পাঁজৰে এখন দুখন, আৰু এগৰাকী মহিলাই কেটলি পিঠা বনাই থকা দেখিছিলোঁ। গতিকে আপোনালোকক দেখুৱাম তেওঁ কেনেকৈ কেটলি পিঠা বনালে। মোৰ ভাল লাগিল, সেইটো কাৰণে মই ভিডিঅ'টো নকৰাকৈ থাকিব নোৱাৰিলোঁ। আহকচোন অকণমান চাই লওঁ। মই নেপথ্যত কথাবোৰ এই কাৰণেই কৈছোঁ, তাতে মই লগে লগে আচলতে কথাবোৰ কৈ যাব পাৰোঁ, কিন্তু কি হয় তাত ইমান উচ্চ স্বৰত তেওঁলোকে গান বজাইছিল ফূৰ্তিতে, গতিকে কোনেও কাৰো কথা নুশুনে। বহুত চিঞৰিলেহে শুনা পায়, গতিকে অসুবিধা হ'ল। গতিকে মই তেতিয়া কথাবোৰ ক'বলৈ অলপ অসুবিধা পালোঁ। কেটলি পিঠা বনোৱা চালোঁ, তাৰপিছতে নদীৰ ঘাটলৈ বুলি এনেদৰে আগবাঢ়ি গৈ আছোঁ। আগবাঢ়ি গৈ থকাৰ মাজতেই এটা দৃশ্য আপোনালোকক দেখুৱাব খুজিছোঁ। মই সেই দৃশ্যটো ৰাখি থৈছোঁ দেখুৱাবৰ কাৰণে। এই মানুহগৰাকীয়ে কিবা মনত কামনা তেওঁ ৰাখিছিল, গতিকে এনেদৰে তেওঁ ঘাটলৈ বুলি আহি আছে। আৰু মই জনাত মানুহজন বিকলাংগ, অলপ ভৰি এটা অলপ তেওঁৰ অসুবিধা খোজ কঢ়াত, তথাপি তেওঁ আহিছে ভগৱানৰ ওচৰলৈ বুলি। খুব সুন্দৰভাৱে নদীৰ কাষটো তেওঁলোকে সজাই পৰাই তোলে এনেদৰে ছট পূজাৰ দিনাখন। আবেলি অকণমান বেছি সময় নহয়, খুব বেছি 2 ঘণ্টা 2.5 ঘণ্টাৰ কাৰণে তেওঁলোকে খুব ধুনীয়াকৈ এনেদৰে সজায়। গতিকে মই চেষ্টা কৰিম যিমান পাৰোঁ তেওঁলোকে কি কৰে নকৰে দেখুৱাবৰ কাৰণে আপোনালোকক। গতিকে চাই থাকক ভিডিঅ'টো। এইটো আমাৰ এই দলংখন, যিখন মেইন টাউনৰ দলং, সেইখন ফুলগুৰি দলং বুলি কয়। এই দলঙৰ কাষতেই আমাৰ নদীখন। গতিকে এইবাৰ লাহে লাহে কি হৈছে, বহুত আগতে অলপ আছিলে তেওঁলোকৰ ঘাটৰ মানুহ, কিন্তু আজিকালি খুব প্ৰসাৰিত হৈছে, বহুত দূৰলৈকে। ভিডিঅ'টো চালে গম পাব। মই যিমান দূৰ গৈ আছোঁ শেষেই নহয়। প্ৰত্যেকেই ঘাট ইপাৰে সিপাৰে দুয়ো কাষেই ঘাট আছে তেওঁলোকৰ। গতিকে দুই একক চিনি পাওঁ বাৰু, মাত বোল কৰিছোঁ, কিন্তু গৈ গৈ শেষেই নহ'ব। ইমান প্ৰসাৰ হৈছে, ইমান ডাঙৰ হৈছে ছট পূজা ভাগ। ভাল লাগিছে বাৰু। মই অলপ কম মানুহ থাকোঁতেই গৈছোঁ। মই এই ভিডিঅ'টো কৰাৰ পিছত যথেষ্ট পৰিমাণ মানুহ হৈছে, যথেষ্ট মানুহ দলঙৰ ওপৰৰ পৰা চাইছে। ইয়াতো সম্পূৰ্ণ মানুহে গোটেই ভৰি আছে। মই যোৱা মুহূৰ্তত অলপ মানুহৰ সেৰেঙা মানুহ, কিন্তু তাৰপিছত বহুত মানুহ হৈছে, যথেষ্ট পৰিমাণৰ। আৰু
ভোজপুৰী সম্প্ৰদায়ৰ এজন ল'ৰা ৰাজীৱ, মই চিনি পাওঁ তেওঁ মানে অসমীয়া গামোচাখন তেওঁৰ ডিঙিত দেখি মোৰ মনটো খুব ভাল লাগিছে কিন্তু দেই। ভাল লাগিছে তেওঁ যে শ্ৰদ্ধা জনাইছে আমাৰ গামোচাখনি। এনেকুৱা এটা মুহূৰ্ততে মই অনুভৱ কৰিছিলোঁ। আচলতে আমাৰ ভাৰতীয় লোকসকলৰ যিবিলাক উৎসৱ পাৰ্বণ আছে, আচলতে এই উৎসৱ পাৰ্বণবিলাক এটা সমন্বয়ৰ প্ৰতীক। সমন্বয় বুলি এইটো কাৰণে কৈছোঁ, ইয়াত এতিয়া বিভিন্ন জাতি প্ৰজাতিৰ, অকল ভোজপুৰী মানুহ নাই, ইয়াত সকলো জাতিৰ মানুহ আছে। বেংগলী আছে, অসমীয়া আছে, বা আমাৰ বড়ো লোকসকল আছে, আদিবাসী লোকসকলো আছে, সকলো ধৰণৰ মানুহে আছে। সেইকাৰণে মোৰ অনুভৱ হৈছে মানে আচলতে আমাৰ যিবিলাক ভাৰতীয় উৎসৱ, সেইবিলাকে সমন্বয়ৰ প্ৰতীক। আচলতে উৎসৱবোৰ আমি সেইকাৰণে পালন কৰিব লাগে। হয়তো মোৰ অনুভৱটোহে মই ব্যক্ত কৰিছোঁ, মোৰ ভুল হ'ব পাৰে, কিন্তু মোৰ তাত গৈ পেলাই মোৰ যিটো অনুভৱ হৈছে, তাৰমানে নদীত ল'ৰা ছোৱালীবিলাকে যথেষ্ট ফূৰ্তি কৰিছে। ল'ৰা ছোৱালীবিলাকে অকল ভোজপুৰীয়ে নহয়, নদী দেখিলে, পানী দেখিলে ল'ৰা ছোৱালীবোৰ এনেও বলীয়া হৈ যায়। খুব ফূৰ্তি কৰিছে, ইমান বম ফুটাইছে তেওঁলোকে, ইমান ফূৰ্তি কৰিছে তাৰমানে। তাতে সময়টো হ'ল আবেলি এনেও খেলা ধূলা কৰি খুব ভাল লাগে। গতিকে মই সেইটো কাৰণে মানে মোৰ অনুভৱ হ'ল, সঁচাকৈ এনেকুৱা উৎসৱ সদায় হওক, সদায় এনেদৰে মানুহবোৰ মিলিজুলি থাকক, খুব ভাল লাগে। মোৰ ভাল লাগিল পৰিৱেশটো। নদীলৈ মই নামি যোৱা নাছিলোঁ। মই এজন সৰু মোৰ ভতিজা ল'ৰা আছে, তেওঁকে মই নদীতে ভিডিঅ'টো কৰিবলৈ ক'লোঁ। এই নদীৰ পৰা তেওঁলোকে সন্মুখৰ এই ভিডিঅ'বোৰ তেওঁ কৰিছে। দেখুৱাবলৈ মন যায়, কিন্তু মোৰ নদীলৈ নামিবলৈ বৰ ভয় লাগে, সেইটো কাৰণে মই নানামিলোঁ। ইমান সৰু ল'ৰা এটাই খুব ধুনীয়াকৈ ভিডিঅ'টো কৰিছেহি, ভাল লাগিছে সন্মুখৰ পৰা দেখুৱাবলৈ পাই। নহ'লে মোৰ দ্বাৰা সম্ভৱ নহ'লহেঁতেন, মই নামিব নোৱাৰিলোহেঁতেন বাৰু। গতিকে তাৰ নাম প্ৰীতি সিং, তালৈ মই এই হিচাপতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বেলি ডুবাৰ লগে লগে তেওঁলোকৰ পূজা শেষ হ'ল আৰু তেওঁলোকে ঘৰলৈ যাবলৈ আৰম্ভ কৰিলে। আৰু ঘৰলৈ যোৱাৰ দৃশ্যটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। মই ৰখি আছিলোঁ ঘৰলৈ যোৱা দৃশ্যটো ল'বৰ কাৰণে। আৰু এনেদৰে তেওঁলোক আগবাঢ়ে, টুকুৰি এটা মূৰত লৈ এনেদৰে তেওঁলোক আগবাঢ়িছিল। আৰু সদৌ শেষত মোৰ ল'ৰা আৰু মোৰ মানুহজন গ'ল, তাতে তেওঁলোকে প্ৰাৰ্থনা জনালে। তাৰপিছত গোটেই শেষৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাব খুজিছোঁ। খুব নীৰৱ নিস্তব্ধ হৈ গ'ল তেতিয়ালৈ, আৰু ৰাতিৰ পৰিৱেশটো খুব ভাল লাগিছিল মোৰ। ৰাতিৰ সেই পৰিৱেশটো শেষ হোৱাৰ পিছতহে এই আনন্দতে সেইবোৰ বস্তুবোৰ চুই চাইছে। মই আহিলোঁ, এয়া শেষৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। একদম শূন্য হ'ল। দুই এজন আছে, আজিকালি ফটো উঠি খুব ভাল পায় মানুহবিলাকে, গতিকে কিছুমানে চেলফি লৈছে। কাৰণ আগতে মানুহৰ খুব বেছি ভিৰ আছিল, গতিকে এতিয়া পৰিৱেশটো যেতিয়া ঠাণ্ডা হ'ল তেতিয়া তেওঁলোকে তাত কিছুমান ফটো উঠিবৰ কাৰণেহে দুই এজন মানুহ আছে বাৰু, কিন্তু তথাপি শেষৰ পৰিৱেশটো দেখুৱাই দিছোঁ। এয়া ইমান
হল বহুত ডাঙৰ এৰিয়াৰ কাৰণে মই ভিডিঅ'টো অকণমান বেছি দীঘল হৈ যায়, গতিকে অলপ স্পীডটো বঢ়াই দিছোঁ বাৰু। তাৰপিছত এই ঘাটৰ পৰা মই আমাৰ মাজবাট হনুমান মন্দিৰলৈ বুলি আগবাঢ়িলোঁ। এতিয়া মই পূজাৰীৰ লগত কিছু বাৰ্তালাপ কৰিম বুলি ভাবিছোঁ। এয়া হনুমান মন্দিৰৰ পৰিৱেশ আৰু অলপ হুলস্থুল হৈ আছে, কাৰণ তেওঁলোকে প্ৰসাদ বিতৰণৰ কাৰণে বহুতো লোক নিমন্ত্ৰণ কৰিছে। এওঁ আমাৰ মাজবাট টাউনৰ হনুমান মন্দিৰৰ মেইন পূজাৰী। তেওঁ ভোজপুৰী সম্প্ৰদায়ৰ হয়, গতিকে মই আজিৰ ছট পূজাৰ উপলক্ষে তেওঁক কেইটামান আপোনালোকৰ কাৰণে প্ৰশ্ন সুধিব বিচাৰিছোঁ। ময়ো আচলতে জানিবলৈ খুব ইচ্ছা কি কাৰণে পূজাভাগ কৰা হয়, গতিকে আহকচোন আমি পূজাৰীৰ পৰা জানো কেনেধৰণে কি কৰেনো তেওঁলোকে ছট পূজাত। আপোনালোকে যে এই ছট পূজাভাগ কৰে, এইটো কাক উদ্দেশ্যি কৰে? সৰ্বপ্ৰথম মই ছট পূজা কৰি আছে আমাৰ বাইদেউ, তেওঁক মই हार्दिक शुभकामनाएं दी। छठ पूजा हम लोग सूर्य नारायण और गायत्री माँ देवी को करते हैं। আচ্ছা, মই আৰু এটা কথা লক্ষ্য কৰিছোঁ যে ৰাস্তাত কিছুমান লোকে আঁঠু কাঢ়ি হওক বা বিভিন্ন লাঠি এডাল লৈয়ে হওক এনেকৈ মই যোৱা দেখিছোঁ। কিয় যায় তেওঁলোকে? छठ पूजा में जो दंड देकर जाते हैं তেওঁৰ মনত এটা অভিলাষা মানে থাকে কি আমাৰ যিখিনি মনৰ কামনাটো পূৰণ হ'লে মই দণ্ড দেখিনি যাম, এইটোৱে হ'ল পূজাভাগৰ নিয়ম কি কি বাৰু? আমাক সেই নিয়মখিনিৰ বিষয়ে জনাওকচোন। এইটো নিয়ম আপোনাৰ 4 দিন চলে। আগতে হ'ল আপোনাৰ নাহা খা, স্নান কৰি খাব লাগে। সেইদিনা আপোনাৰ লাউ আৰু ভাত খাব লাগে। তাৰপিছত হ'ল ছেকেণ্ড দিন, সেইদিনা খৰনা কয়। সেইদিনা পায়স আৰু ৰুটি বনায়। সেইদিনা গোটেই দিনত লৱণত থাকিখিনি ৰাতি এটা সময়ত এই ৰুটি আৰু পায়স বনাইখিনি মানে ঘৰত যিখিনি ল'ৰা হ'ল বা তেওঁৰ স্বামী হ'ল, তেওঁ কাৰণে মানে যিমান ঘৰৰ মানে ল'ৰাবিলাক হ'ব, সেই গিনতি কৰিখিনি তেওঁৰ মানে ডালাটো সজাব, চোপা কয়। এই চোপাৰ নাম লৈখিনি যদি ঘৰত ল'ৰাবিলাক 4টা আছে, এটা ঘৰৰ মালিক আছে 5টা হ'ল, এই 5টাৰ নামৰ কাৰণে মানে তেওঁ এটা ৰুটি আৰু পায়স লগাইখিনি 5টা ভাগত সূৰ্য নাৰায়ণ সিফালে ঘূৰিখিনি পশ্চিম ফালে ভোগ লগাব। ভোগ লগাইখিনি প্ৰণাম পাতি কৰিখিনি আৰু এইটো প্ৰসাদখিনি মানুহক দিব, নিজেও খাব, তেওঁ খৰনা কয়। আপোনালোকৰ এটা প্ৰসাদ খুব মানে পপুলাৰ আৰু খুব মানুহে খাই ভাল পায়, ঠেকুৱাটো কি দি বনায় আপোনালোকে? ঠেকুৱা মে আপনি ইচ্ছা কিবা নিজৰ ইচ্ছাৰ কথা আছে। কোনোবাই ময়দা দিয়ে, কোনোবাই আটা দিয়ে। আটাত মানে ঘি, কনচমে বা যাৰ ইচ্ছা হয় পাণমোহৰি, এইটো দেখিনি ৰিফাইনত নহ'লে ঘিত নহ'লে ডালদাত বনায়। আচ্ছা, আমাৰ এই মাজবাট টাউনত মই দেখিবলৈ পাইছোঁ আজি 3 বছৰ 4 বছৰ মানৰ পৰা বহুত মানুহ হয়, ছট পূজাত বহুত মানুহ হয়। মানে এতিয়া যে বহুলভাৱে ইমান প্ৰচাৰ হৈছে, ইয়াৰ কাৰণটো কি বাৰু? কিয় ইমান প্ৰচাৰ হৈছে বুলি আপুনি ভাবে? আমাৰ দেখাত মানে সূৰ্য নাৰায়ণ দেৱতা এটা প্ৰত্যক্ষ দেৱতা আছে আৰু হনুমানজী। এই সূৰ্য নাৰায়ণ প্ৰত্যক্ষ দেৱতা আছে। যদি শ্ৰদ্ধা ভক্তি হিচাপত কৰা যায়, তেওঁৰ মনত অভিলাষাটো ইচ্ছাটো সম্পূৰ্ণ হয়। এইটো মানুহে গম পাইছে আৰু পাইছে মানে কি তেওঁৰ অভিলাষা ইচ্ছা যিখিনি আছিলে এইটো মানে প্ৰত্যক্ষ ৰূপত মানে সম্পূৰ্ণ পাইছে। এইটো সম্পূৰ্ণ পোৱাৰ পিছত মানে মানুহৰ মানে আক্ৰোশ মানে ইচ্ছাটো আৰু মানে আহিছে পূজা কৰিবৰ কাৰণে। আপুনি অসমত অহা কিমান দিন হৈছে আৰু আমাৰ ইয়াত ছট পূজা ভাগ এনেই কিমান বছৰৰ পৰা হৈ আছে? আপুনি সেই বিষয়ে কিবা জানে নেকি?
ছট পূজাটো আপোনাৰ ত্ৰেতাই যুগৰ পৰা হৈ আছে আৰু মাছ বাটৰ কথা হয় কি আমিতো সৰু আছিলোঁ তাৰ আগৰ পৰাই ছট পূজাটো হৈ আছে কিন্তু এইটো ডেকৰেশ্যন আৰু যিখিনি এইটো বিশাল মানে ডাঙৰখিনি যিখিনি হৈ আছে এইটো 1993 পৰা আৰম্ভ হৈছে হয় 1993 পৰা আৰম্ভ হৈছে আৰু মোৰ মাজবাট থকা আগতে মই 90ত আহিছিলোঁ তাৰপিছত অসমীয়া পঢ়িখিনি বিহাৰত গ'লোঁ তাতে মই পঢ়া লিখা কৰিখিনি ইয়াতে 2002ত আহিছোঁ তেতিয়াৰ পৰা মই ইয়াতে কণ্টিনিউ আছোঁ আপোনাক মই ধন্যবাদ জনাইছোঁ কাৰণ কিয় আপুনি অসমীয়া শুদ্ধকৈ ক'ব নোৱাৰিলেও আপুনি ক'বলৈ চেষ্টা কৰিছে আৰু জানিবলৈ চেষ্টা কৰিছে সেইকাৰণে মই মোৰ ফালৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই দেখিছোঁ আপোনালোকে এই প্ৰসাদসমূহ বিতৰণ কৰে গোটেই মাজবাটখনকে মানে বিতৰণ কৰেনে আপোনালোকৰ কমিটিখন আছে সেইটো মই জানো বাৰু কিন্তু এতিয়া প্ৰসাদ বিতৰণ কেতিয়া হ'ব আপোনালোকৰ প্ৰসাদ বিতৰণ অহা কালি পুৱাই হ'ব আজি ব্ৰত আছে তাৰপিছত গোটেই ৰাতি ব্ৰত থাকিব অহা কালি সূৰ্য উদয় হোৱাৰ পিছত উদয়ত মানে অৰ্ঘ্য দিয়া যাব এই অৰ্ঘ্য দিয়াৰ পিছত পূজাটো সম্পূৰ্ণ হৈ যায় তাৰপিছত ঘৰত আহিখিনি নিজৰ দেৱী দেৱতাৰ পূজা কৰিখিনি তাৰপিছত পালন কৰে হয় আৰু ৰাতিপুৱা অহাকালি ৰাতিপুৱা পুনৰ কৰে হয় কিয় কৰে পুৱাই মানে এইটো হেৰি হ'ল কি বিশ্বামিত্ৰে মুনি আছিলে তেওঁৰ মুখৰ পৰা কাৰ্তিক শুক্ল পক্ষ আৰু সপ্তমী তিথি কাৰ্তিক সপ্তমী তিথি শুক্ল পক্ষত ষষ্ঠী তিথি আৰু সপ্তমী তিথি এই মাজতে ৰাতি সন্ধিয়া সময়ত বিশ্বামিত্ৰৰ মুখৰ পৰা মহামন্ত্ৰ গায়ত্ৰী মন্ত্ৰটো প্ৰাদুৰ্ভাৱ হৈছিলে উৎপন্ন হৈছিলে এই শুক্ল পক্ষৰ ষষ্ঠী তিথি আৰু সপ্তমী তিথি এই মাজতে যিখিনি হয় অত্যন্ত মানে পুণ্যকালীন সময়টো ধৰা যায় এইটো পুণ্যকালীন কাৰণে ষষ্ঠী তিথি আৰু সপ্তমী তিথিৰ সন্ধিয়াত অৰ্ঘ্য দিয়া যায় আৰু সপ্তমী তিথিৰ পুৱাই অৰ্ঘ্য দিয়া যায় এইটো পুণ্যকালীন কাৰণে ছট পূজাটো অকল ভোজপুৰী সম্প্ৰদায়ৰ মাজতে এতিয়া মানে সীমিত হৈ থকা নাই এতিয়া আমাৰ বিভিন্ন জাতি প্ৰজাতিৰ মানুহে মই ছট পূজা কৰা দেখিছোঁ আৰু ভাল লাগিছে এনেকৈ আগবাঢ়ি যাওক আৰু জাক জমকতাৰে আপোনালোকে পালন কৰক ছট পূজাটো প্ৰতি বছৰে মই দেখিছোঁ প্ৰতি বছৰেই ধুনীয়া হৈ আহি আছে ছট পূজাটো এইবাৰ আপোনালোকে ছট পূজাৰ ফাংচন যিটো এটা সাংস্কৃতিক অনুষ্ঠান আপোনালোকে ৰাখে এইটো এবাৰ ৰাখিবনে নাই এইটো ফাংচন নাৰাখোঁ এইটো কৰোণাৰ কাৰণে প্ৰশাসনে পাৰ্মিশ্যন দিয়া নাই বহুত বহুত ধন্যবাদ আপোনালৈ আৰু আমাৰ দৰ্শকসকলক আপুনি কিবা ক'ব নেকি আপোনাৰ ফালৰ পৰা মহাশয়া আহিছে সুধিছে ভাল লাগিছে কিন্তু ছট পূজাটো যিখিনি বাৰ্তালাপ কোৱা যায় মানে আৰম্ভৰ পৰা আৰু অন্তলৈকে যদি কোৱা যায় তেতিয়াতো 2 মিনিট আৰু 5 মিনিটটো সম্ভৱ নহয় এইটো সম্পূৰ্ণ ক'ব কাৰণে 10 মিনিট 15 মিনিট সময় লাগিব কেনেকৈ এইটো আৰম্ভ হ'ল কিহৰ কাৰণে কৰা যায় ছটি মৈয়া কাক কওঁ সূৰ্যদেৱ কাক কওঁ এইটো সম্পূৰ্ণ বিধি জানিলে আৰু নিয়ম জানিলে আপোনাৰ 10 মিনিট 15 মিনিট সময় লাগিব যদি কিবা ভুল চুক হ'লে এইটো ক্ষমা কৰিব বহুত বহুত ধন্যবাদ আমাৰ ঘৰতো এওঁ পূজা কৰে খুব ভাল তেওঁৰ মানে আৰু তেওঁলোক নিৰামিষ ভোজী গতিকে সেইকাৰণে হয়তো খুব খং ৰাগ নাই এওঁ খুব ঠাণ্ডা মানুহ গতিকে খুব ভাল লাগিল আপোনালোকে ভিডিঅ'টো চাই আশা কৰোঁ খুব ভাল পালে ধন্যবাদ